নমস্কাৰ বন্ধুসকল মই হলো আকাশ আপোনালোকে চাইছে আকাশ ভিডিঅ ইউটিউব চেনেল সো মই লৈছে আপোনালোকৰ এটা নেক্সট ভিডিঅ যোৱাটো ভিডিঅত মই কৈছিলো যে মোৰ ফাৰ্ষ্ট পেমেন্ট ফ্ৰম ইউটিউব সো আপোনালোকে বহুত মৰম দিছে সেই ভিডিঅটোত লাইক কৰিছে কমেন্ট কৰিছে বহুতে যে হয় মোৰো তেনেকুৱা এটা চেনেল খোলা ইচ্ছা আছে বা মোৰ চেনেলটো কেনেকৈ গ্ৰো কৰিব লাগে তাৰ ওপৰত আপোনালোকে আপুনি অলপমান কিবা এটা কক সো আজি বেসিক্যালি মই হেতু বিষয়ে কম আপোনালোকক সো ভিডিঅটো শেষলৈকে চাই থাকক যদি আপোনালোক এজন ইউটিউবাৰ হোৱাৰ ইচ্ছা আছে বা আপোনালোকৰো ইউটিউবাৰ আচ্ছা খাসা কিবা কিবি আৰু পোৱা আছে সো আৰম্ভ কৰো বিনা কিবা কিবি বলকি কৰকে সো যদি ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰিব চেনেলটো লগতে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব হে সকল বন্ধুৰ সৈতে যি সকলে ইউটিউবত অহাৰ ইচ্ছা আছে বা যি সকলে ইউটিউবত অলৰেডি আছে সো আৰম্ভ কৰো সো ভিডিওটো শেষত জনাব আপোনালোকৰ ভিডিওটো কেনেকুৱা লাগে সো আৰম্ভ কৰো ভিডিওটো তাৰ আগত কওঁ যে আপোনালোকক কৈছিলো যোৱাটো ভিডিওত যে আপোনালোকৰ যদি কিছুমান টিভি সিৰিয়ালৰ ভিডিও আছে যিবিলাক আপোনালোকে নিজৰ ইউটিউব চেনেলত দি পেলাই তাৰ পৰা আপোনালোকে কেনেকৈ ৰেভিনিউ ক্ৰিয়েট কৰিব পাৰে সো ৰেভিনিউ কেনেকৈ জেনাৰেট কৰিব পাৰে হেতু ওপৰত মই এটা ভিডিও দিছিলো সো বহুতে কমেন্ট কৰিছিল যে হয় ক'ব লাগে তাৰ ওপৰত কেনেকৈ কি কথাটো তাৰ ওপৰত সিক্ৰেট আছে যি সকলে দি আছে তেওঁলোকে গম পাইছে সো মোৰ ফালৰ পৰা সেই সিক্ৰেটটো এনেকুৱা হৈছে যে ধৰক আপুনি এটা জিও টিভি বা জিও আজি বৰ্তমান সময়ত যেটা জিও আহি গল সেই জিও অহাৰ পৰা এটা মানুহৰ ডাটাৰ যিটো টেনচনে নাইকিয়া 99 প্লেন আহিলে 98 প্লেন আহিলে 49 প্লেন আহিলে সো তেনেকুৱা ধৰণৰ বহুত প্লেনিং আছে সৰি প্লেন আছে সো তাৰ দ্বাৰা মানুহে কি কৰিব পাৰে দিনটোত বহুত ডাটা তেওঁলোকে পায় 1.5 GB 1 GB তো ডাটা পায় সেই ডাটাটো তেওঁলোকে ইনে খৰচ কৰাকৈ সেই টিভি যিবিলাক সিৰিয়েল চাই থাকে তেওঁলোকে মোবাইলতে চায় প্ৰত্যেক মানুহে আজিকালি মোবাইলতে চায় সো সেই মোবাইলত চোৱাৰ কাৰণে তেওঁলোকৰ কেনেকৈ তেওঁলোকে হেতু ভিডিও আকৌ ইউটিউবত দিব পাৰিব টপিক আছিল হেতু সো এটো ক্ষেত্ৰত ক'ব লাগিব যে আপোনালোকে স্ক্ৰিন ৰেকৰ্ডাৰ কিছুমান এপছ পায় যেনেকৈ DU ৰেকৰ্ডাৰ যিটো মই বেসিক্যালি ইউজ কৰো বা তেনেকুৱা A to Z ৰেকৰ্ডাৰ তেনেকুৱা বহুত ধৰণৰ ৰেকৰ্ডিং এপছ পায় স্ক্ৰিন ৰেকৰ্ডিং এপ সো সেইবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পেলাই যেতিয়া আপুনি সেই সিৰিয়েলখন চাই থাকে সন্ধিয়া পাবলিশ যেতিয়া আপোনালোকে সন্ধিয়া বেহৰবাৰী ধৰক মই সাপোজ বেহৰবাৰী আউটপোষ্টটো ট্ৰেন্ডিং হৈ থাকে সো ট্ৰেন্ডিং এটা মই সিৰিয়েলৰ নাম লৈছো ট্ৰেন্ডিং এখন তেনেকুৱা বহুত সিৰিয়েল আপুনি দিব পাৰে সো সেইখন সিৰিয়েল আপুনি যেতিয়া ইউটিউবত চাই থাকে ইউটিউবত বেসিক্যালি নাপায় যেতিয়া টিভিত দি থাকে তেতিয়া আপোনালোকে জিও টিভি বুলি কয় জিও টিভি যেটো আছে তাত আপোনালোকে চাই থাকে তাত পায় সো তেতিয়া আপোনালোকে যেতিয়া আপোনালোকে চাই থাকোতে আপোনালোকে সেই স্ক্ৰিন ৰেকৰ্ডাৰ যেটো আছে হেতু অন কৰি পেলাই গুটে সিৰিয়েলখনৰ 3টা এপিসোড থাকে 3টা এপিসোডৰ আপোনালোকে হেতু কি কয় ৰেকৰ্ড কৰি ল'ব ঠিক আছে মাজৰ এডভাৰটাইজমেন্ট খিনি যিখিনি আছে হেখন আপোনালোকে ক্ৰপ কৰি পেলাই আঁতৰাই দিব তাৰ কাৰণে আপোনালোকে যদি নাজানে কেনেকৈ এডভাৰটাইজমেন্ট খিনি ক্ৰপ কৰি আঁতৰাব লাগে তো তাৰ কাৰণে মই নেক্সট ভিডিও লৈ আহিম কেনেকৈ ভিডিও এডিটিং কৰিব লাগে সো হেতু বৰ পাছত হ'ব কৈ দিম যে মই তেনেকৈ আপোনালোকে মাজৰ যিকন এডভাৰটাইজমেন্ট আছে সেইকন আপোনালোকে কাটি পেলাই আঁতৰাই দিব আৰু 30 মিনিট হয় টিভি 30 মিনিট দিয়ে সেই 30 মিনিটৰ ভিডিওটো আপোনালোকৰ হৈ যাব বেসিক্যালি 21 মিনিট বা 22 মিনিট বা 18 মিনিট তাতকৈ বেছি নহয় তো হিমানটো ভিডিও হৈ গল আপোনাৰ হেতু ৰেন্ডাৰিং কৰি পেলাই ভিডিওটো আপোনালোকৰ লোগো লগাব পাৰে সবে গম পায় বাট আপোনালোকে তাত এডিটিং কৰিব পাৰে সাবস্ক্ৰাইব মাই চেনেল সাবস্ক্ৰাইব লাইক শেয়াৰ কমেন্ট তেনেকুৱা ধৰণৰ কিবা কিবি এডিটিং হেইবোৰ লগাব পাৰে তাৰতে আপোনাৰ চেনেলটো গ্ৰো হ'ব সাবস্ক্ৰাইবাৰ বাঢ়িব ঠিক আছে বা আপুনি প্ৰথম ভিডিও আৰম্ভ হোৱাৰ আগত মোৰ এটো চেনেলৰ ইন্ট্ৰো নাই বা ইটো চেনেলৰ ইন্ট্ৰো আছে বাট তেনেকুৱা ইন্ট্ৰো এটা মই লগাই দিব সাবস্ক্ৰাইব কৰক মোৰ চেনেল আমুক আৰু শেয়াৰ কৰক লাইক কৰক সো তেনেকুৱা ধৰণৰ ইন্ট্ৰো লগাব পাৰে তাৰতে আপোনাৰ চেনেলটো গ্ৰো হোৱাত সহায় হ'ব সো সেই ভিডিওটো আপোনালোকে এটা চেনেল ক্ৰিয়েট কৰিব চেনেল ক্ৰিয়েট কৰি পেলাই থাম্বনেইলটো অকমান এট্ৰেক্টিভ কৰিব ঠিক আছে থাম্বনেইলটো অকন এট্ৰেক্টিভ কৰিব ধৰক ভিডিওটোৰ মাজৰে কিবা এটা পাৰ্ট আপোনালোকে পালে কমেডি পাৰ্ট সেই পাৰ্টটো স্ক্ৰিনশ্বট মাৰি পেলাই আপোনালোকে এডিটিং কৰি পেলাই বলে আমুকে লুটুকন সাটুকন এনেকৈ কিবা কি বহুত ক্ৰিয়েটিভ কৰিব পাৰে সো মানুহক আকৰ্ষণ কৰিব পৰা থাম্বনেইলটো যেতিয়া আপুনি বনাব তেতিয়া আপুনি ভাবি চাব যে এই থাম্বনেইলটো আপুনি নিজে এবাৰ চাব যে এটো থাম্বনেইল চাই যদি মই ইউটিউবত দেখো তেতিয়া মই ভিডিওটো ক্লিক কৰিম নে তেনেকুৱা এটা নিজৰ মনতে প্ৰশ্ন আনিব সো যদি এটো থাম্বনেইল বেলেগ ভিডিওত আপুনি যদি দেখে তেতিয়ালে মই হেতু ভিডিওত ক্লিক কৰিবলৈ মোৰ মন যাবনে সো হেতু আপোনালোকৰ ক্ৰিয়েটিভিটি নিজৰ মাজত আনিব আৰু তাৰ পিছত আপোনালোকে সেই থাম্বনেইলটো ক্ৰিয়েট কৰি পেলাই ভিডিওটো চেনেলত আপলোড দি দিব আপোনালোকৰ চেনেলত ঠিক আছে ইয়াত আপোনালোকৰ কোনো ধৰণৰ কপিৰাইট নাহে হয় কপিৰাইট কেতিয়াবা আহে কপিৰাইট কোনবিলাকত আহে গম পাইছেনে যিবিলাক ধৰক সিৰিয়েলতে কিবা এটা গান ইউজ কৰিছে তেওঁলোকে সেই গানটোৰ পৰা কপিৰাইট আপোনালোকৰ মাজলৈ আহিব পাৰে বাট আপোনালোকৰ ৰং 7 চেনেল যেটো আছে তাৰ পৰা কোন ধৰণৰ কপিৰাইট বা আপোনালোকৰ ডিমনিটাইজ নকৰে আপোনালোকৰ চেনেলটো যদি আপোনালোকৰ চেনেলে 4000 ওয়াচ টাইম প্লাস 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰে তেতিয়া আপোনালোকৰ obviously আপোনালোকৰ চেনেলটো
মনিটাইজেশ্যনৰ কাৰণে এনেবল হৈ যাব সো বেসিক্যালি ইমানে আছিলে ইয়াৰ পিছৰ নেক্সট ভিডিওটো মই লৈ আহিম আপোনালোকলৈ SEO তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যদি আপোনালোকে SEO কি নাজানে SEO দ্বাৰা আপোনালোকৰ চেনেল বহুত স্পিডত আপোনালোকে গ্ৰো কৰিব পাৰিব সো SEO বিষয়ে মই লৈ আহিম সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন তেতিয়ালৈকে জয় আই অসম বন্দে মাতৰম